ইয়াৰ পাছতে বোকাখাট টাউন হাই স্কুল নেতৃত্ব দীপাঙ্কৰ বড়ি। বোকাখাট টাউন হাই স্কুল নেতৃত্ব দীপাঙ্কৰ বড়ি। তাৰ পিছতে আছে চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বোকাখাট নেতৃত্ব অনিল দলে। তাৰ পিছতে আছে শংকৰদেৱ শিশু বিদ্যা নিকেতন বোকাখাট নেতৃত্ব স্বয়ং দে। তাৰ পিছতে আছে প্লেচ একাডেমী বোকাখাট নেতৃত্ব ধ্ৰুৱৰাজ কমলা। তাৰ পিছতে আছে বোকাখাট হিন্দী হাই স্কুল নেতৃত্ব কানহাই প্ৰসাদ। বোকাখাট হিন্দী হাই স্কুলৰ পিছতে আছে বোকাখাট জাতীয় বিদ্যালয় নেতৃত্ব বিকাশ কুটুম। বোকাখাট জাতীয় বিদ্যালয় নেতৃত্ব বিকাশ কুটুম। আৰু তাৰ পিছতে আগবাঢ়ি আহিছে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় নেতৃত্ব অভিষেক গৌতম। বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় নেতৃত্ব অভিষেক গৌতম। তাৰ পিছতে আছে কৃষ্ণজ্যোতি হাই স্কুল নেতৃত্ব প্ৰজ্ঞান দত্ত। কৃষ্ণজ্যোতি হাই স্কুল নেতৃত্ব প্ৰজ্ঞান দত্ত। তাৰ পিছতে আগবাঢ়ি আহিছে কাজিৰঙা আদৰ্শ হাই স্কুল নেতৃত্ব কৌশিক বৰ্মন। কাজিৰঙা মডাৰ্ণ হাই স্কুল নেতৃত্ব কৌশিক পানেগাম। তাৰ পিছতে আছে লুইট ইণ্টাৰনেশ্যনেল একাডেমী নেতৃত্ব ৰক্তিম হাজৰিকা। লুইট ইণ্টাৰনেশ্যনেল একাডেমী নেতৃত্ব ৰক্তিম হাজৰিকা। তাৰ পিছতে আছে ধনশিৰি পাব্লিক স্কুল নেতৃত্বত নয়নজ্যোতি দাস। ধনশিৰি পাব্লিক স্কুল নেতৃত্বত নয়নজ্যোতি দাস। নিউ হৰিজন একাডেমী নেতৃত্ব দুৰ্লভজ্যোতি বৰা। নিউ হৰিজন একাডেমী নেতৃত্ব দুৰ্লভজ্যোতি বৰা। আৰু সৰ্বশেষত আছে ব্ৰাছবেণ্ড কৃষ্ণজ্যোতি হাই স্কুল নেতৃত্বত তীৰ্থদীপ বৰা। ব্ৰাছবেণ্ড কৃষ্ণজ্যোতি হাই স্কুল নেতৃত্বত তীৰ্থদীপ বৰা। আমাৰ কুচকাৱাজৰ দলসমূহক শেষৰ ফালৰ পৰা তেওঁলোকে লৈ গৈ আছে। প্ৰত্যেক বছৰে এইদৰে ৰাজহুৱা খেলপথাৰত কৃষ্ণজ্যোতি হাই স্কুলৰ এই ব্ৰাছবেণ্ডে সহায় কৰে।